Dear friends, Assalamu alaikum, namaskar. Welcome to Farzana Saldi Bakes and Cooks. আজি আগবঢ়াব লৈছোঁ বিটৰুটৰ এখন ভাজি আৰু এই ভাজিখন মই যেতিয়া কোইম্বাটুৰত অবিনাশী লিংগম ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ ফৰ মাই মাষ্টাৰ্ছ আমাক প্ৰায় লাঞ্চত ছাৰ্ভ কৰিছিল আৰু ইমানেই টেষ্টি হয় ভাজিখন সেইটো কাৰণে আপোনালোকৰ আগত আগবঢ়াব লৈছোঁ আজি বিটৰুট নাৰিকল দি কেনেকুৱা এখন ভাজি বনোৱা যায় but this is my version of beetroot narikol bhaji. So let's take a look at the ingredients. Amak lagibo duita beetroot pray 1 poa ojonor beetroot aru ei beetroot kita apnalok bhalse bakoli gusai lobo bakoli juswa hoi joa pisot apnalok eneke horu horu cubes kori katibo aru ei bhaji kon cubes kori katilehe khai bhal lage khub beshi dangor nohoy okoman horu horu cubes koribo আৰু কাটি সাইডত থৈ দিব মছলাত লাগিব 1 চাহ চামুচ কলা সৰিয়হ আধা চাহ চামুচ মাটি দাইল এটো অপচনেল হয় আধা চাহ চামুচ গোটা জিৰা দুটা শুকান জলকীয়া আৰু 1/4 টিস্পুন হিং তাৰ লগতে লাগিব এটা পিয়াজ হেকিনিও কিউবছ কৰি কাটি লব যেনেকে বিটৰুটস কাটিছে কিউব কৰি এই পিয়াজখিনিও কিউবছ কৰি কাটিব আধা চাহ চামুচ আদা বটা অকমান নিমখ আৰু হালধি নিজৰ আন্দাজত আপোনালোক দিব হালধি খুব বেছি নালাগে আৰু নৰসিংহ পাত কেখিলানি আৰু লাষ্টত এটা মিশ্ৰণ দিম এই ভাজিখিনি আৰু হেয়া হল নাৰিকলৰ এখন মিশ্ৰণ আৰু এই নাৰিকলখিনি আপোনালোক ফ্ৰেছো ল'ব পাৰে আৰু নহলে ফ্ৰ'জেন নাৰিকলো ইউজ কৰিব পাৰে তাৰ লগতে লৈছো দুটা কেঁচা জলকীয়া আৰু 1/4 টিস্পুন জিৰা গুটি আৰু 1/4 টিস্পুন চফৰ গুটি এতিয়া এই নাৰিকল জলকীয়া জিৰা আৰু চফৰ গুটিখিনি এই গুটি ইনগ্ৰেডিয়েন্টছখিনি এটা মিক্সাৰ জাৰত আপোনালোক ঢালি দিব আৰু তাৰপিছত ঢাকনখন মাৰি অকমান গ্ৰাইণ্ড কৰিব একদম গুৰি নহয় জাস্ট অলপ গ্ৰাইণ্ড কৰিলে হৈ যায় আমাৰ টেক্সচাৰটো জাস্ট এনেকে খুৰখুৰিয়া লাগে আৰু লাগিব আমাক তেল ৰিফাইন অইল নিজৰ আন্দাজত এতিয়া পেন এখন মিডিয়াম জুইত বহাই পেলাই তাত তেলখিনি দি দিব তেলখিনি গৰম হতে তাত দি দিব সেই শুকান স্পাইচেছখিনি যেতিয়া সৰিয়হখিনি ফুটিব ধৰিব তেতিয়া আপোনালোকে তাত দি দিব নৰসিংহ পাত আৰু পিয়াজখিনি এই নৰসিংহ পাত আৰু পিয়াজ অকমান দেৰি সটে কৰিব ফৰ a few seconds তাৰপিছত তাত দি দিব আদা বটা হালধি আৰু নিমখ এইখিনিও অলপ দেৰি সটে কৰিব যেতিয়ালৈকে আদা বটাৰ কেঁচা গোন্ধটো গুচি নাযায় এতিয়া বিটৰুটখিনি সেই স্পাইচেছখিনি ওপৰত দি দিব আৰু খুব ভালছে সটে কৰিব এখিনতে এটা কথা কৈ দিম হালধিটো কিন্তু অপচনেল হয় সটে হৈ যোৱাৰ পিছত এতিয়া ঢাকনখন মাৰি দিব ফৰ around 4 to 5 minutes এতিয়া ঢাকনখন খুলি আপোনালোক আৰু এবাৰ লৰাই দিব এতিয়া বিটৰুটখিনি কিন্তু সিজা নাই আমি এতিয়া ইয়াত কি কৰিম অকমান পানী ছটিয়াই দিম মই খুব বেছি পানী দিবলৈ বেয়া পাওঁ বিটৰুটত কেলে বিটৰুটৰ কালাৰটো চেঞ্জ হৈ যায় সো হেতু কাৰণে মই পানী অকমানকৈ ছটিয়াই দিও ঢাকনখন মাৰো আকৌ খুলো যদি হিজা নাই তেতিয়া হলে আৰু অকমান পানী ছটিয়াই দিও আৰু এনেদৰে গুটে বিটৰুটখিনি মিডিয়াম টু লো ফ্লেমৰ মাজত আস্তে আস্তে কৈ সিজিব দিব আৰু আল্টিমেটলি যেতিয়া হিজি যায় লাষ্টত খুলি পেলাই চাব এতিয়া দেখিছে বিটৰুটখিনি বৰ ধুনিয়াছে হিজি গল এতিয়া লাষ্টত আমি কি কৰিম সেই নাৰিকলৰ মিশ্ৰণখিনি যে গ্ৰাইণ্ড কৰি থৈছিলো সেইখিনি ইয়াৰ ওপৰত আমি দি দিম আৰু নাৰিকলটো মই অকণ বেছিয়ে দি ভাল পাওঁ যদি আপোনালোক নাৰিকল বেয়া পায় তেতিয়াহ'লে কম কৰি দিব আৰু নহলে বিনা নাৰিকলতো ভাজিখন খাব পাৰে কিন্তু নাৰিকলটো দি দিলে কি হয় বিটৰুট ভাজিখনৰ এটা বেলেগ সোৱাদ হয় আৰু খুব বঢ়িয়া এটা স্মেল আহে আৰু সেইটো কাৰণে এই বিটৰুট ভাজি আৰু নাৰিকল দি যদি কেতিয়াও বনোৱা নাই আপোনালোকে এদিন বনাই খাই চাবচোন কেনেকুৱা লাগে আৰু যদি ৰেচিপিটো ভাল লাগিছে আপোনালোক নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এই ৰেচিপিখন আপোনালোকৰ ৰুটিৰ লগত যায় ভাতৰ লগত পোলাও খিচৰি বিৰাট সুন্দৰ হয় যে কোনো বস্তুৰ লগত এজ আ সাইড যায় সাৰ্ভ কৰাৰ আগত ওপৰত অকমান কেঁচা নাৰিকল গাৰ্নিশ কৰি দিব দেখিবলৈও ভাল লাগে red and white combination Dear viewers, thank you for visiting my channel. Our beetrooter health benefits moi description box of di disu apnalok sai lobo. Our notun viewers ak anugrah korisu mo channel to subscribe koribo kane jodi echalake kora nai. Our bell icon to hit koribo naparibo to get post notification of all new uploaded videos.
সকলোকে আপোনালোকৰ সময় স্নেহ আৰু মৰম দিয়াৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। উপস্থিত হ'ম আৰু নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক।